Hello guys, welcome to my Health YouTube channel. আজি কেইটামান অতি গুৰুত্বপূৰ্ণ অসমৰ লগত জড়িত সাধাৰণ জ্ঞানৰ বিষয়ে আলোচনা কৰিম। সো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাওক। আজিৰ পৰা অসমৰ জিকে সিৰিজটো আৰম্ভ কৰিব বিচাৰিছো। গতিকে আপোনালোকৰ পৰা সহাৰি পালে এনেকৈ সিৰিজটো আগবঢ়াই গৈ থাকিম। সিৰিজটো আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰি সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো। লগতে ভিডিওটো ভাল পালে লাইক কৰিব আৰু শেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক পাৰ্ট 1 ৰ সিৰিজটো আৰম্ভ কৰোঁ। Number 1. Forest in Assam cover an area of dash square kilometer approximate. অসমৰ হাবি বননিৰ dash বৰ্গ কিলোমিটাৰ প্ৰায় ঠাই আগুৰি আছে। কিমান ঠাই আগুৰি আছে? অপচন নাম্বাৰ এটো B2 হ'ব 27692 বৰ্গ কিলোমিটাৰ অসমৰ হাবি বননি আগুৰি আছে। নাম্বাৰ 2 কোৱেশ্চনটো লৈ আহিছো। The largest district of Assam. অসমৰ বৃহত্তম জিলাখনৰ নাম। অপচন দিয়া আছে এ নাম্বাৰ অপচন কামৰূপ, বি নাম্বাৰ বঙাইগাঁও, সি নাম্বাৰ কাৰ্বি আংলং, ডি নাম্বাৰ ডিব্ৰুগড়। এটো অপচন নাম্বাৰ C2 হ'ব কাৰ্বি আংলং। কাৰ্বি আংলং লতকৈ ডাঙৰ জিলা হয় অসমৰ। নাম্বাৰ 3 কোৱেশ্চনটো লৈ আহিছো। At which place of Assam is a jute mill located? অসমৰ মৰাপাটৰ কাৰখানা ক'ত আছে? অপচন দিয়া আছে দুলিয়াজান, হিলঘাট, ডিব্ৰুগড়, নামৰূপ। তো অপচন নাম্বাৰ B2 হ'ব হিলঘাট। হিলঘাট নগাঁও ডিস্ট্ৰিক্টত আছে। হিলঘাটত অসমৰ মৰাপাটৰ কাৰখানা আছে। আহিছো নাম্বাৰ 4 কোৱেশ্চনটো লৈ। The dash types of forest found in Kaziranga National Park. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তলত দিয়া কোনবিধ অৰণ্য পোৱা যায়? অপচন এটা দিয়া আছে তৃণভূমি আৰু সাভানা। নাম্বাৰ বি ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য। নাম্বাৰ সি অপচন দিয়া আছে উপক্ৰান্তীয় বহল পাতৰ পাৰ্বত্য অৰণ্য। নাম্বাৰ ডি উপকূলীয় আৰু জলা অৰণ্য। এটো অপচন নাম্বাৰ A2 হ'ব তৃণভূমি আৰু সাভানা অৰণ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। আহিছো 5 নম্বৰ কোৱেশ্চনটো লৈ। The tallest and the state tree of Assam is. তলৰ কোনজোপা গছ অসমৰ আটাইতকৈ পন আৰু ওখ? অপচন দিয়া আছে অপচন নাম্বাৰ B2 বি নহয়, এটো অপচন নাম্বাৰ D2 হ'ব। অপচন নাম্বাৰ ডি হলং। হলং আমাৰ অসমৰ জাতীয় গছ হয়। তো আহিছো এবাৰ নাম্বাৰ 6 কোৱেশ্চনটো লৈ। Which town of Assam is known as the city of eternal romance? অসমৰ দেশ কছাছত প্ৰেমৰ নগৰী বুলি জনা যায়। অসমৰ প্ৰেমৰ নগৰী বুলি জনা যায় তেজপুৰ। আপোনালোকে এটো জানে তেজপুৰক কি হয় অসমৰ প্ৰেমৰ নগৰী বুলি জনা যায়। আহিছো 7 নম্বৰ কোৱেশ্চনটো লৈ। কিং ৰাজেশ্বৰ সিংহ বিল কাৰেংঘৰ ইন দ্য ইয়াৰ ডেছ। ৰাজেশ্বৰ সিংহই কাৰেংঘৰ ডেছ কিমান চনত নিৰ্মাণ কৰে? তো এটো ৰাজেশ্বৰ সিংহই কাৰেংঘৰটো নিৰ্মাণ কৰে 1751 চনত। অপচন নাম্বাৰ C হ'ব 1751। আহিছো 8 নম্বৰ কোৱেশ্চনটো লৈ। Which place in Assam is famous for its সত্ৰ and কীৰ্তন ঘৰ? সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে তলৰ কোনখন ঠাই প্ৰসিদ্ধ? তো অপচন দিয়া আছে এ নাম্বাৰ অপচন বৰপেটা, বি নাম্বাৰ বটদ্ৰৱা, 3 নাম্বাৰ দিয়া আছে বশিষ্ঠাশ্ৰম, ডি নাম্বাৰ অপচন দিয়া আছে হাজো। তো অপচন নাম্বাৰ A2 হ'ব বৰপেটা। বৰপেটাক কি বুলি জনা যায়? সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে প্ৰসিদ্ধ। নাম্বাৰ 9 কোৱেশ্চনটো লৈ আহিছো। At which place in Assam are the 3 temples, the Shivadal, the Vishnudal and the Devidal situated? শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌলৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপচন দিয়া আছে হিলঘাট, শদিয়া, শিৱসাগৰ, সাৰ্থেবাৰী। অপচন নাম্বাৰ C2 হ'ব শিৱসাগৰ শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল আছে। অপচন নাম্বাৰ আহিছো কোৱেশ্চনটো 10 নম্বৰ কোৱেশ্চনটো লৈ আহিছো। Which temple is situated on the hill বৈষ্মাচল পাহাৰত কি মন্দিৰ আছে? এটো অপচন নাম্বাৰ হ'ব ডি উমানন্দ।
এইটো এবাৰ হাইকোৰ্টত আহিছিলে হাইকোৰ্টৰ উল্টাকৈ আহিছিলে উমানন্দ মন্দিৰটো কোনখন পাহাৰত অৱস্থিত এনেকৈ আহিছিল এইটো ভস্মাচল পাহাৰত উমানন্দ মন্দিৰটো আছে নাম্বাৰ এইছো এবাৰ 11 নম্বৰ কোৱেশ্চনটোলৈ দ্য আদাৰ নেম ফৰ দ্য মেইন পিলাৰ অফ নামঘৰ ইজ নামঘৰৰ মুখ্য ভেটি হ'ল এইটো অপশ্যন নাম্বাৰ বিটো হ'ব লাইখুটা হ'ল নামঘৰৰ মুখ্য ভেটি আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড ইন দ্য ইয়াৰ কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰা হৈছিল কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল এইটো অপশ্যন নাম্বাৰ সিটো হ'ব 1665 ত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল তো এই 12টি প্ৰশ্নই আজি আছিল আজিৰ পাৰ্ট 1 ৰ সিৰিজটোত আগলৈ চাই থাকিব ধন্যবাদ